নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? ভালেই চাগে। বহু দিনৰ মূৰত আকৌ আজি আপোনালোকৰ ওচৰত আহিলোঁ। কালি কাতি বিহু, আপোনালোকে বিহুৰ পিঠা পনা বনাইছে নাই? আৰুতো পূজাও আহি পালেহি। পূজাত কাপোৰ কানি লৈছে নাই? কোনে কোনে লৈছে বাৰু? ময়ো লৈছোঁ, মোৰ ছোৱালীও ল'লে, ময়ো ল'লোঁ। আজি মই তেলৰ পিঠা বনাইছোঁ আৰু অলপ কাটাকলি বনাইছোঁ। বিহু আহিছে কাইলৈ, তাতে আকৌ পূজাও আহিলে, সেইকাৰণে তাৰে মই দেখুৱাই আছোঁ বাৰু। কেনেকুৱা হৈছে ক'বচোন দেই। মই তেলৰ পিঠা বনাই আছোঁ আৰু কেইটামান আছে, হ'ব এতিয়া। এয়া দিলোঁ মই। এয়া লাহে লাহে ফুলিব ধৰিছে। এয়া অলপ অলপ ফুলি আছে, এতিয়া সিজিব দিছোঁ। এয়া কাটাকলি বনাই আছোঁ। এইখিনি কাটি থৈছোঁ, ভাজি আছোঁ আৰু লাহে লাহে। কাটাকলি ভাজি আছোঁ আৰু অলপ লাষ্ট এইখিনি আছে, এইখিনি হ'লেই হৈ যাব আৰু এতিয়া। তো আজি মই বিহু বুলি পিঠা আৰু কাটাকলি বনালোঁ। তো সকলোকে বিহুৰ শুভেচ্ছা থাকিলে আৰু ভাল লাগিলে মোৰ চেনেলটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। তো বাই বাই।